MDMS, ICDS আৰু NHM এই তিনিখন আঁচনিৰ লগত যুক্ত ৰন্ধন কৰ্মী, অংগনবাড়ী কৰ্মী, সহায়িকা আৰু আশা কৰ্মীসকলে ৰঙিয়াত শুক্ৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ৰঙিয়া হাইৱে চকৰ পৰা ৰেলী কৰি গৈ ৰঙিয়া চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয়। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ 15 দফীয়া দাবী ৰূপায়ণৰ আহ্বান জনায়। ৰঙিয়াতো CITU স্বীকৃত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আজি আমাৰ দেশৰ তিনিখন প্ৰধান আঁচনি, এখন হ'ল ICDS আঁচনি, এখন হ'ল MDMS আৰু এখন হ'ল NHM। এই তিনিখন আঁচনিত কৰ্মৰত অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ তেওঁলোকৰ সৰ্বভাৰতীয় সংগঠনে সমগ্ৰ দেশজুৰি 15টা দাবীৰ ভিত্তিত এই ধৰণে দেশজুৰি আজি ধৰ্মঘট পালন কৰিছে। এই ধৰ্মঘটৰ জাননী ইতিমধ্যে বিভাগীয় চৰকাৰী কৰ্তৃপক্ষক 14 দিন আগতে জনোৱা হৈছে আৰু এই ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই কামৰূপ জিলাৰ আমি ৰঙিয়াত আৰু এই গড়েশ্বৰ আৰু আমিনগাঁৱত এই ধৰণে আমাৰ এই কাৰ্যসূচী আমি পালন কৰিছোঁ। গুৰুত্বপূৰ্ণ তিনিখন আঁচনি ৰূপায়ণত ব্যৱহাৰ কৰি এই ধৰণে কাম কৰোৱাটো অতি অন্যায় কাম, অতি গৰ্হিত কাম। চৰকাৰী যি নীতি, সেই নীতিৰেই পৰিপন্থী কাম কংগ্ৰেছ চৰকাৰে ইমান দিন কৰি আহিছিল। তেওঁলোকে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সেই সময়ত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ কৰ্মীসকলক কৰ্মচাৰীৰ মৰ্যাদা দিব বিচাৰিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকে আৰু শাসনলৈ নাহিল, বিজেপি দল আহিল। একেবাৰে নতুন দিনৰ সপোন দেখুৱাই 8 দিনৰ সপোন দেখুৱাই আহিছিল তেওঁলোক। 15টা দাবীৰ ভিত্তিত সমগ্ৰ দেশজুৰি আন্দোলন হৈছে। আমি আজি এই ৰঙিয়াত এই গোটেই ৰঙিয়া চহৰ পৰিক্ৰমা কৰি আহি আমি আমাৰ ৰঙিয়াৰ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশা কৰিছোঁ যে সমগ্ৰ দেশৰ এই ধৰণে আঁচনি কৰ্মীসকলে যি আন্দোলন কৰিছে, ৰাজপথলৈ ওলাইছে, চৰকাৰে নিশ্চয় কাণ সাৰ দিব আৰু যদি নিদিয়ে তেনে আগন্তুক দিনত চৰকাৰে সাজু হৈ থাকক যে ইয়াতকৈ অধিক শক্তিশালী আন্দোলন, ইয়াতকৈ জংগী আন্দোলনৰ কাৰণে।